So hello everyone, welcome back to my another mini vlog. আজি মই গৈ আছো জামুগুৰিত থকা নাগশংকৰ মন্দিৰ আৰু বিশ্বনাথ চাৰিআলিত থকা বিশ্বনাথ ঘাট মন্দিৰলৈ। প্ৰথম আমি আহিলো নাগশংকৰ মন্দিৰলৈ আহি প্ৰথমে ধূপচাকি কিনি ললো জ্বলাবৰ কাৰণে। জ্বলাই হোৱাৰ পিছত চাৰিওফালে অকমান ঘূৰিলো আৰু তাৰ হাঁহ লগতে কাছকো আমি কল দিলো খাবলৈ। কাছবোৰ যিমান মৰম লাগিছিল। তাৰপিছত আমি নেক্সট আহিলো বিশ্বনাথ ঘাট মন্দিৰলৈ। যেহেতু আমি বিশ্বনাথ ঘাট মন্দিৰত শৰাই দিছিলোঁ, তাতে আমি ধূপচাকি জ্বলাই লোৱাৰ পিছত তাত বিভিন্ন আৰু মন্দিৰ আছিলে, আমি সেয়াও দৰ্শন কৰিলোঁ। সকলোবোৰ দেখুৱাটো সম্ভৱ নহয় বাৰু। তাৰপিছত আমি গ'লোঁ ঘাটৰ ফালে বিশ্বনাথ ঘাট। আহি পেলাই আমি খাই ল'লোঁ ভোগ। তো তাৰপিছত আমি ঘৰলৈ উভতোতে কিবা এটা খাই ল'লোঁ। তো আজি মোৰ ব্লগটো এইটোৱে আছিল। আশা কৰোঁ সকলোৱে ভাল পালে। চেনেলটো লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰি আগবাঢ়ি যোৱাত সহায় কৰিব। তেতিয়ালৈ বাই।